हेलो दोस्तों, वेलकम टू माय चैनल फनिन्द्र ब्लॉग। इतना बाजिसे 4টা। तो आमी भाविছোঁ আজি पाहार जाम बुली, সেইবাবে ৰাতিপুৱাই উঠিবলগীয়া হ'ল। তো ভাইটি আছে 4জন, ভাইটি এজন ওলাই আছে। हेलो गाइस, আজি আমি এটা বহুত ধুনিয়া এটা প্ল্যান কৰিছো। গতিকে আপোনালোকে ভিডিওটো এন্টাক চাই থাকক আৰু চেনেলটো সাবস্ক্ৰাইব আৰু শেয়াৰ আৰু কমেন্ট কৰক কেনেকুৱা লাগিছে, আমি তেতিয়া ভাল পাম। हेलो তো কমেন্ট কৰক কেনেকুৱা পাইছে ভিডিওটো, কেনেকুৱা পাইছে নহয় কেনেকুৱা লাগে ভিডিওটো, কেনেকুৱা লাগে ক'ব। তো এতিয়া বাহিৰত ওলাই আহিছোঁ। বাহিৰত দেখোন আন্ধাৰ আন্ধাৰ, দেখাই নাযায় একো। সেয়া খুব মৰম লগা কপৌ চৰাই, সৰু পোৱালিতে পাইছিল বোলে। এবাৰ বতাহ বৰষুণ দিছিল 3-4 মাহমান আগত, তেতিয়া মানে সৰি কপৌ চৰাইযোৰ পৰি থকাত পাইছিল বোলে। তাৰপিছত ভাইটিয়ে বুটলি আনি এনেকৈ যতন কৰি 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 ডাঙৰ কৰালে। এই যে খাই ধান চাউল আৰু সৰিয়হ আছে ইয়াত। এতিয়া নামঘৰত মানে আজি প্ৰথম এনেকুৱা আমি দূৰত যাব ওলাইছোঁ। তো কি হয় কি নহয় দিনটোলৈ ওলাই যাম, সেইবাবে নামঘৰত আহিলোঁ। এয়া নামঘৰটো। মোৰ মোবাইলৰ কেমেৰাটো ইমান ভাল নহয় বাবে ভিডিঅ'বোৰ ইমান ভাল অহা নাই। দিনত অলপ অলপ ভাল আহে। তো এতিয়া আন্ধাৰে হৈ আছে, অলপ অলপ পোহৰ হৈছে আৰু সেইবাবে ইমান ভিডিঅ'বোৰ ইমান ভাল অহা নাই। এয়া চাওক, এইফালে ভাইটিয়ে ধূপ জ্বলাই আছে। এয়া চাই লওক অলপমান নামঘৰৰ চৌপাশবোৰ। তো ফাইনেলি এতিয়া যাব ওলালোঁ। এতিয়া বাজিছে 5টা। লগৰবিলাক ওলাইছে। আমাৰ এয়াই আৰু বাইক নোহোৱা, বাইক KTM সকলো। এতিয়া বলক চাই থাকক ভিডিঅ'টো আগলৈ। গৈ আছোঁ ব'লা, ভিডিঅ' কৰি কৰি গৈ আছোঁ ব'লা। মস্তি। চাইকেলে কান্দি দিছে। ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই, চৰি। ৰাস্তাটো বহুত বেয়া, সেইবাবে হাতখনো লৰিছে ভিডিঅ'টো। আৰু ইফালে আপোনালোকেতো দেখিছেই ৰাস্তাটো কেনেকুৱা। আহি পালোঁ খাবলা চেণ্টাৰ। চাওক খাবলা চেণ্টাৰ, আপোনালোকে আহিব চাব। এতিয়া দোকান খোলা নাই, এতিয়া 8:30 বাজিছে। খুলিছে দোকান, এখন দুখন খুলিছে। এয়া এখন খুলিছে ইফালে। এতিয়া আমি যাওঁ, চাইকেল লৈছোঁ, অলপ কিবা কিবি অলপ কিনিলোঁ। তো এতিয়া যাওঁ বলক, একেবাৰে তাত লগ পাম। আজি আমাৰ দিন ইমানেই বেয়া, ঘৰৰ পৰা ওলাওঁতেও বৰষুণ দিছে। এতিয়া ৰাস্তা আধা পাওঁ হৈছোঁহে, বৰষুণ পূৰা। বাঁহৰ তলত ৰখিছোঁ, জেগা নাম নাজানো, ক'ত পাইছোঁহি নাজানো, কিন্তু পূৰা বৰষুণ জোৰছে দিছে। এই চাওক, আপোনালোকে দেখা পাইছেনে নাই নাজানো, পূৰা বৰষুণটো কেতিয়া এৰে চাওঁ, অলপ দেৰি ৰখোঁ। হেল্ল' দোস্ত, আহি পালোঁ পাহাৰত, কিন্তু আমাৰ একো হেৰি নহ'ল। ইফালে ৰ'দটো ওলোৱাই নাই, হ'লেও মানে চকুটো কষ্ট খুৱাই দিয়ে। অলপ গৰম গৰম ভাৱ ওলাই আছে। কিন্তু বৰষুণ দিয়ে আছে। বৰষুণৰ কাৰণে খৰি চৰি আমাৰ চব ভিজি গ'ল। তো এতিয়া মানুহ ঘৰ এখনৰ ওচৰত যাব লাগিব। তো সেইবিলাক বাৰু পিছত হ'ব। এতিয়া চাই লওক আপোনালোকে পাহাৰৰ অলপমান ভিউ।
এইখিনিয়ে আৰু বেছি ভালকৈ দেখাব নোৱাৰিম। বহুত 25 কিলোমিটাৰমান আহিছোঁ নেকি ন বাবু? 25 কিলোমিটাৰমান চাইকেল মাৰি আহিছোঁ, কিন্তু এয়া এইখিনিয়ে চাবলৈ পালোঁ, বেলেগ একো নাপালোঁ আৰু। মানুহৰ ঘৰ এখনত আহি গ'লোঁ। বহুত বৰষুণ দি আছিলে, সেইবাবে মানুহৰ ঘৰখনতে আহি গ'লোঁ। এতিয়া অলপমান বৰষুণ এৰিছে বাৰু। নুবৰা মানে হেল্ল' দোস্ত, আজি মোৰ কপালে বেয়া আছিল। পাহাৰ যাব ওলাওঁতে বৰষুণটো দিলে, পিছত বৰষুণটো এৰিলে। ভাবিলোঁ আমি বৰষুণটো এৰিব নিদিব আৰু। পিছত পাহাৰ যেতিয়া গ'লোঁ, তাৰপিছত অলপৰ ভিডিঅ' কৰাৰ পিছতেই মানে বৰষুণটো জোৰছে দিবলৈ আৰম্ভ কৰিলে। পিছত এখন মানুহৰ ঘৰত আহি থাকিলোঁহি। পিছত তাতেই পিকনিকৰ যোগাৰবোৰ তাতেই কৰা হ'ল। তো চব মানে ময়ে বনাব লগা হ'ল, লগৰ ভাইটিকেইটাই যোগাৰ কৰি দিলে। পিছত মানে মই বনাবলগীয়া হোৱাৰ বাবে আৰু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো আৰু পিছতো আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁৱেই আৰু, বৰষুণ দিয়াৰ বাবে লৰালৰি কৰি পিছত ঘৰত গুচি অহা হ'ল। আৰু ভিডিঅ'টো সমাপ্ত কৰাও নহ'ল, সেইবাবে ভাবিলোঁ এতিয়া ভিডিঅ'টো সমাপ্ত কৰি দিওঁ। ৰ'ব আপোনালোকে চাগৈ ভাবিছে তেনেহ'লে ক'ত ভিডিঅ' কৰি আছে? মই আছোঁ আমাৰ নিজৰে বাৰীত। আগতে এইখন বাৰীতে আমি ঘৰ সাজি আছিলোঁ, কিন্তু এতিয়া ইয়াৰ পৰা বেলেগ এঠাইলৈ গুচি গ'লোঁগৈ। কাৰণ আছে, সেইটো কাৰণ আপোনালোকক আৰু আন এটা ভিডিঅ'ত সবিশেষ ক'বলৈ চেষ্টা কৰিম। তো মই ইয়াত ভিডিঅ'টো সমাপ্ত কৰিবলৈ অহা নাছিলোঁ। মই এটা বিশেষ কামতহে আহিছিলোঁ। মানে বাৰীত বহুত দিন অহা নাই, কি হৈছে কি হোৱা নাই তাকে চাবলৈ আহিছিলোঁ। আহিয়ে দেখিলোঁ এইডাল বাগৰি আছে। পিছত ইয়াত পাণ আছিলে লাগি, তো মই পাণকেইখন ছিঙি ল'লোঁ। ঘৰতো পাণ নাই খাবলৈ, তো পাণো ছিঙি লোৱা হ'ল, বাৰীখনো চোৱা হ'ল। এতিয়া এনেকৈ পৰি থাকিব এইডাল। তো আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।